নমস্কাৰ, খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ঢেকীয়া শাক। তাৰ বাবে মই ঢেকীয়া লৈছোঁ আৰু ঢেকীয়াখিনি মই ভালদৰে ধুই টুকুৰা টুকুৰকৈ ছিঙি চাফ কৰি লৈছোঁ। লগতে লৈছোঁ মই 2টা বিলাহী আৰু তিয়াই থোৱা অলপ মচুৰ দালি আৰু তিয়াই থোৱা কেইটামান বুট। এইকেইটা সামগ্ৰী মই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই বুট আৰু তিয়াই থোৱা মচুৰ দালিকেইটা এই 2টা সামগ্ৰী মই মিক্সিত পেষ্ট বনাই লৈছোঁ। এইখিনি পেষ্ট ইয়াত এতিয়া মই অলপমান নিমখ দিম সোৱাদ অনুসৰি আৰু অকণমান হালধি দিম ইয়াতে আৰু অকণমান দিম মই ইয়াত জিৰা গুড়ি আৰু অকণমান দিম মই ধনিয়া গুড়ি। এতিয়া মই মিশ্ৰণটো ভালকৈ সানি ল'ম। ইয়াত দেখিছেনে মই 2 চামুচ বেচন দি লৈছোঁ। আপোনালোকে কৰ্ণফ্ল'ৰ দি ল'ব পাৰে, মই 2 চামুচ বেচন দি লৈছোঁ। এতিয়া মই মই ভালদৰে সানি ল'লোঁ। এতিয়া মই আনফালে গেছটো অন কৰি তাত এখন পেন বহাই লৈছোঁ। অলপ মিঠাতেল দিছোঁ। তেলখিনি মই ভালদৰে গৰম হ'বলৈ দিম। তেলখিনি মোৰ ভালদৰে গৰম হৈছে। মই যি পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টখিনি মই ইয়াতে ঢালি দিম। ঢালি এটা পিঠা আগতে বনাই ল'ম। গেছটো মিডিয়াম ফ্লেমত বা ল' ফ্লেমত দি লৈছোঁ। গোটেই পেনখন জোৰাকৈ মই মেলি দিম আৰু মই ডাঠকৈ মেলিছোঁ, মই পাতল কৰা নাই, দেখিছেনে? আপোনালোকে ইচ্ছা কৰিলে ষ্টিম কৰি ল'বও পাৰিব। ফ্ৰাই কৰিলে সোনকালে হয়, ষ্টিম কৰিলেও হ'ব। আপোনালোকৰ যিটো ইচ্ছা তেনেদৰে কৰি ল'ব পাৰিব। মই ভালধৰণে মেলি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত দি মই এতিয়া ঢাকি দিম। অলপ সময় সিজিবলৈ দিম। এইটো চাইডত যেতিয়া দেখিছেনে এইটো চাইডেও অলপ সিজি গৈছে। এতিয়া মই লুটিয়াই দিম। লুটিয়াই দিলোঁ। দিয়াৰ পিছত চাওক ৰঙচুৱা হৈছে। 2টা লুটিয়ে এনেকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব। দুইটা চাইডে ভজা হৈ গ'লত মই ইয়াৰ পৰা কাঢ়ি এখন প্লেটত মই থৈ লৈছোঁ। চাওক আকৌ পেনখনত মই তেল বহাই থৈছোঁ, গৰম হ'বলৈ দিছোঁ। যি চিলাখন বনাইছিলোঁ সেইখন মই এতিয়া এখন চুৰিয়ে পিচ পিচকৈ কাটি ল'ম। আপোনালোকে যিটো শ্বেপত মন যায় সেইটো শ্বেপতে কাটিব পাৰিব। মই চাৰিচুকীয়াকৈ এইখিনি কাটি লৈছোঁ। তেলখিনি গৰম হ'লত মই তাত অলপ পাঁচফোৰণ দিছোঁ। পাঁচফোৰণকেইটা ভালদৰে ফুটি উঠিলত ইয়াত মই পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। সেইখিনি ভালকৈ ৰঙচুৱা হোৱাত মই ইয়াত ঢেকীয়া শাকখিনি দি দিম। ঢেকীয়াখিনি মই মিহিকৈ কটা নাই, টুকুৰা টুকুৰ কৰি লৈছোঁ। ঢেকীয়াখিনি দি দিছোঁ মই। ঢেকীয়াখিনি দি হ'লত অকণমান লৰাই ল'ম। অলপ পিঁয়াজখিনি যাতে জ্বলি নাযায় মই অকণমান সময় লৰাই লৈছোঁ।
ঢেকীয়া শাক খাই কোনেনো বেয়া পায় নহয়নে? স্বাস্থ্যৰ কাৰণেও আমাৰ ঢেকীয়া শাক বহুত উপযোগী। এতিয়া মই ইয়াতে নিমখ আৰু হালধি দিম। হালধি দিলোঁ, তাৰপিছত এতিয়া অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ। ভালদৰে লৰাই মই ঢাকোন লগাই সিজিবলৈ দিম। মই ঢাকি দিম। অলপ সময় সিজিবলৈ দিলোঁ। এয়া চাওক, ঢেকীয়া প্ৰায় সিজিয়ে গ'ল। এইটো সময়তে মই বিলাহীখিনি এড কৰিম। বিলাহীখিনি দেখিছেনে? মই ঢেকীয়া যেনেকৈ কাটিছোঁ, বিলাহীখিনিও ঠিক তেনেকৈ দীঘল দীঘলকৈ কাটিছোঁ। এতিয়া ওপৰতে দি মই অলপ বিলাহীটো সিজিবলৈ এনেকৈ ওপৰতে দি ঢাকি দিছোঁ। এয়া চাওক সিজিছে। এতিয়া মই লৰাই দিম।